এপিটাফত লিখিবলগীয়া কথাবোৰ। মৃত্যু উপত্যকাৰ বাসিন্দা আমি। কাল সন্ধিক্ষণত বিশ্বৰ তাসত অনিশ্চয়তাত পাৰ কৰিছোঁ সময়। উশাহ ল'বলৈও ভয় হ'ল, বতাহতো ঘূৰি ফুৰিছে মৃত্যুদূত। সেউজীয়া পৃথিৱীৰ সপোন দেখিবলৈও নিদ্ৰাহীন ৰাতি। জীৱকুলৰ নিৰ্মম মৃত্যু দেখি আত্মাই আজি নীৰৱে চকুলো টুকে। চৌদিশে মাথো মৃত্যুৰ বিভীষিকা। মানৱৰ অহংকাৰ গোড়ামী পলকতে মহিমূৰ হয়। শূন্য অজুহাত, নামবিহীন মানৱ জীৱনৰো সংজ্ঞা হেৰাই আশা ম্লান হয়। আপোনজনৰ চকুলো চাব নোৱাৰি। নিমাও মাও পৰিৱেশ ওঠ কপে। কি বুলি সান্তনা দিম? ওঠ কপে। কি বুলি সান্তনা দিম?